আমাৰ বিশ্ব ব্ৰহ্মাণ্ডটো কিমান ডাঙৰ আহক এই ভিডিঅ'ত জানি লওক আজি এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম মানুহে বৰ্তমানলৈকে এই বিশ্ব ব্ৰহ্মাণ্ডৰ কিমান দূৰলৈকে দেখিব পাৰিছে তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ মোৰ নাম শিবলি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল জ্ঞান আহৰণলৈ স্বাগতম জনাইছোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা অনুৰোধ জনাওঁ যে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰ লগত ঘণ্টা বটনটো দবাব আৰু তাতে অল অপশ্যনটো বাছনি কৰিব যাতে মই আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি সকলোতকৈ আগত পায় আজিৰ এই ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ আপোনালোকক অনুৰোধ জনালোঁ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এইখন আমাৰ অসম এইটো আমাৰ ভাৰতবৰ্ষ আমাৰ দেশ এইটো পৃথিৱী আৰু আপুনি এই ডাঙৰ গ্ৰহটোতে ক'ৰবাত থাকে আৰু আমাৰ ওচৰে পাজৰে যিমান বস্তু আছে যেনে পাহাৰ পৰ্বত গছ-গছনি নদ নদী ঘৰ দুৱাৰ আদি সকলো এই গ্ৰহটোতে আছে কিন্তু এই ডাঙৰ গ্ৰহটো বিশ্ব ব্ৰহ্মাণ্ডৰ তুলনাত কিমান ডাঙৰ এইটো তুলনা কৰিবলৈ আমি প্ৰথমে চন্দ্ৰটোক লওঁ কাৰণ চন্দ্ৰটো পৃথিৱীৰ পৰা বহুত ওচৰত দেখা পোৱা যায় আৰু এইটোকে আমি ৰাতি স্পষ্টকৈ দেখা পাওঁ কিন্তু চন্দ্ৰ আমাৰ পৰা ইমানো ওচৰত নহয় যিমান আমি ভাবোঁ আচলতে চন্দ্ৰ আমাৰ পৰা ইমান দূৰত্বতহে আছে এই দূৰত্বৰ মাজত প্ৰায় 30টামান পৃথিৱী সোমাই যাব আৰু আমি যদি চন্দ্ৰলৈ কাৰলৈ যাব পাৰোঁ আৰু ঘণ্টাত 100 কিলোমিটাৰ বেগেৰে যদি যাওঁ তেতিয়াহ'লে আমাক 160 দিন লাগিব চন্দ্ৰ পোৱাৰ পাছত চন্দ্ৰৰ পৰা পৃথিৱীক এনেকুৱা দেখা পোৱা যাব চন্দ্ৰৰ পৰা পৃথিৱীক ডাঙৰ দেখা পোৱা যাব এতিয়া যদি আমি মংগল গ্ৰহৰ পৰা চাওঁ তেতিয়াহ'লে পৃথিৱীক এনেকুৱা দেখা যাব এইটো মংগল গ্ৰহত পঠোৱা ৰবটটোৱে তোলা ফটো ইয়াতে সৰু বিন্দু এটা দেখা পোৱা গৈছে এইটোৱে আমাৰ পৃথিৱী মংগল গ্ৰহৰ পৰা আমাৰ পৃথিৱীৰ দূৰত্ব প্ৰায় 225 মিলিয়ন কিলোমিটাৰ এতিয়া যদি চন্দ্ৰৰ পৰা আমি মংগল গ্ৰহলৈ যাব লাগে তেতিয়াহ'লে 986 গুণ বেছি দূৰ যাব লাগিব পৃথিৱীৰ পৰা মংগল গ্ৰহলৈ পোহৰ পাবলৈও 20 মিনিট সময় লাগি যায় আৰু আপোনালোকে জানে যে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোতকৈ বেছি দ্ৰুতগতিত চলা বস্তুটো হৈছে পোহৰ যদি আমি ইয়াতকৈ দূৰত যাওঁ তেতিয়াহ'লে আমি পাম ভয়েজাৰ 1 স্পেচ প্ৰব যিটো মানুহে বনোৱা স্পেচ ক্ৰাফ্ট আৰু বৰ্তমানলৈকে এইটোৱে প্লুটোকো পাৰ কৰি থৈ গৈছে এইটোৰ বৰ্তমান দূৰত্ব 148 AU মানে এষ্ট্ৰনমিকেল ইউনিট 1 এষ্ট্ৰনমিকেল ইউনিট ইকুৱেল টু পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব বৰ্তমান পৃথিৱীৰ পৰা ভয়েজাৰ 1ৰ দূৰত্ব প্ৰায় 22 বিলিয়ন কিলোমিটাৰ যেতিয়া এইটোৱে প্লুটো পাৰ কৰি গৈ আছিল তেতিয়া এইটোৱে পৃথিৱীৰ এটা ফটো তুলিছিল এই ফটোটোত জুম কৰাৰ পাছত সৰু বিন্দু আকাৰৰ নীলা গ্ৰহ এটা দেখা পোৱা গৈছে এইটোৱে আমাৰ পৃথিৱী ইয়াতে কোটি কোটি মানুহৰ আৰু আমাৰ জন্ম হৈছে ইয়াতে জীৱনৰ সুখ দুখ দেখিছে ইয়াতে সকলো ধৰ্ম আছে ইয়াতে ৰজা প্ৰজা সকলো আছে ভয়েজাৰ 1 প্ৰতি ছেকেণ্ডত 17 মিটাৰকৈ গৈ আছে এই গতিত যদি এইটোৱে গৈ থাকে তেতিয়াহ'লে 30,000 বছৰতো সৌৰজগতক পাৰ কৰি যাব নোৱাৰিব এতিয়া আমি সৌৰজগতৰ বাহিৰত ওলাই আহিলোঁ এইটোক কয় ইণ্টাৰষ্টেলাৰ নেইবাৰহুড মানে এইবোৰ হ'ল আমাৰ সৌৰজগতৰ ওচৰ চুবুৰীয়া ইয়াতে দূৰত্ব জুখিবলৈ AU মানে এষ্ট্ৰনমিক ইউনিট ব্যৱহাৰ কৰা নহয় ইয়াতে দূৰত্ব জুখিবলৈ লাইট ইয়াৰ ব্যৱহাৰ কৰা হয় 1 লাইট ইয়াৰ ইকুৱেল টু মানে 1 আলোক বৰ্ষ হ'ল পোহৰে এবছৰত যিমান দূৰত্বলৈকে গতি কৰে সেইখিনিকে 1 লাইট ইয়াৰ বুলি কোৱা হয় এইটোৰ মান প্ৰায় 9.461 ট্ৰিলিয়ন কিলোমিটাৰ হয়
আমাৰ সৌৰজগতৰ আটাইতকৈ ওচৰত থকা তৰাটোৰ নাম হ'ল প্ৰক্সিমা চেণ্টুৰী। এইটো আমাৰ পৰা প্ৰায় 4.24 মানে 4.24 লাইট ইয়াৰ দূৰত্বত অৱস্থিত। ভয়েজাৰ 1 যদি এইটোৰ ফালে গতি কৰে তেতিয়াহ'লে 70,000 বছৰ লাগি যাব এইটোক পাবলৈ। ইয়াৰ পৰা যদি আমি জুম আউট কৰোঁ তেতিয়াহ'লে আমি দেখিম আমাৰ মিল্কি ৱে গেলেক্সি। এইটোৰ ভিতৰতে আমাৰ পৃথিৱী সোমাই আছে। ইয়াতে হালধীয়া ৰঙৰ এটা ডট দেখি আছে, এইটো আমি পঠোৱা ৰেডিঅ' ব্ৰডকাষ্ট ছিগনেল। ইয়াৰ বাহিৰত যদি এলিয়েন আছে তেতিয়াহ'লে এইটোৱে আমাক কেতিয়াও দেখিব নোৱাৰে। আমাৰ গেলেক্সিৰ এফালৰ পৰা আন এফালৰ দূৰত্ব 1 লাখ লাইট ইয়াৰ। ইয়াতে প্ৰায় 10,000 কোটি তৰা আৰু 10,000 কোটি গ্ৰহ আছে, কিন্তু আপুনি এইবোৰক ৰাতি কেতিয়াও দেখিব নোৱাৰে, কিয়নো 99% তৰা যিবোৰ আমি ৰাতি দেখা পাওঁ সেইখিনি মাত্ৰ এই ঠাইখিনিতহে অৱস্থিত। কিন্তু ইমান ডাঙৰ গেলেক্সিও একো নহয়। ইয়াৰ পৰা আমি যদি জুম আউট কৰোঁ তেতিয়াহ'লে আমি দেখা পাম লোকেল গ্ৰুপছ অফ গেলেক্সিজ। এইখিনিত 54টা গেলেক্সিজ আছে। এইটো বিস্তাৰিত হৈ আছে 1 কোটি লাইট ইয়াৰ্ছ দূৰত্বত। ইয়াৰে পৰা যদি আমি জুম আউট কৰোঁ তেতিয়াহ'লে দেখা পাব ভিগো ছুপাৰ ক্লাষ্টাৰ। ইয়াৰে এটা অংশৰ পৰা আন এটা অংশলৈ দূৰত্ব প্ৰায় 11 কোটি লাইট ইয়াৰ্ছ। কিন্তু এই ইমান ডাঙৰ ছুপাৰ ক্লাষ্টাৰো এটা ধূলিকণাৰ সমানো নহয়। ইয়াৰ পাছত আছে লেনিকাৰ ছুপাৰ ক্লাষ্টাৰ। ইয়াতে প্ৰায় আমাৰ গেলেক্সিৰ নিচিনা 1 লাখ গেলেক্সিছ আছে। ইয়াৰ এটা অংশৰ পৰা আন এটা অংশৰ দূৰত্ব প্ৰায় 52 কোটি লাইট ইয়াৰ্ছ। কিন্তু ইয়াৰ পৰাও যদি আপুনি জুম আউট কৰে তেতিয়াহ'লে আপুনি দেখা পাব লেনিকাৰ ছুপাৰ ক্লাষ্টাৰো এটা ধূলিকণাৰ সমানহে মাত্ৰ। আৰু এইখিনিয়ে হ'ল অবজাৰ্ভেবল ইউনিভাৰ্ছ, মানে মানুহে বৰ্তমানলৈকে ইমানখিনিলৈকে দেখিব পাৰিছে। ইয়াত প্ৰায় 2 লাখ কোটি গেলেক্সিছ আছে আৰু ইয়াতে ইমান গ্ৰহ নক্ষত্ৰ আছে যে যিমান পৃথিৱীৰ ধূলিকণাও নাই। আমাৰ পৃথিৱীৰ পৰা অবজাৰ্ভেবল ইউনিভাৰ্ছৰ যিকোনো কৰ্ণাৰলৈকে দূৰত্ব প্ৰায় 4,650 কোটি লাইট ইয়াৰ্ছ। এইটোৰ মানে এই অবজাৰ্ভেবল ইউনিভাৰ্ছৰ এটা অংশৰ পৰা আন এটা অংশলৈ দূৰত্ব প্ৰায় 9,300 কোটি লাইট ইয়াৰ্ছ। কিন্তু ইয়াতকৈও ইণ্টাৰেষ্টিং কথাটো হ'ল যে অবজাৰ্ভেবল ইউনিভাৰ্ছৰ বাহিৰত কি আছে। মনত ৰাখিব, অবজাৰ্ভেবল ইউনিভাৰ্ছ হ'ল আমি মানুহে বৰ্তমানলৈকে যিমান দূৰলৈকে এডভান্স টেলিস্কোপেৰে দেখা পাইছোঁ সেইখিনি। ইয়াৰ বাহিৰৰ ব্ৰহ্মাণ্ড আৰু বহুত বেছি ডাঙৰ। আমি ইয়াৰ বাহিৰে ভাবিবও নোৱাৰোঁ যে ইয়াৰ বাহিৰত কি আছে, কাৰণ তাৰ পৰা আজিলৈকে পোহৰ আমাৰ পৃথিৱীলৈ আহি পোৱা নাই আৰু হয়তো কেতিয়াও আহি নাপাবই। এতিয়াও আমাৰ বিশ্ব ব্ৰহ্মাণ্ড বাঢ়ি গৈ আছে লাইটৰ স্পীডত। আমি মানৱ জাতিটো যদি আৰু কেইবাশ কোটি বছৰ থাকি যাওঁ তথাপি এই বিশ্ব ব্ৰহ্মাণ্ডৰ বহুতো বস্তু এনেকুৱা থাকি যাব যিবোৰ ৰহস্যময় হৈ থাকিব। সেই কছমিক ইনফ্লেশ্যন থিয়ৰীৰ কেলকুলেশ্যন মতে গোটেই ইউনিভাৰ্ছখন 156 ট্ৰিলিয়ন গুণ ডাঙৰ হ'ব পাৰে অবজাৰ্ভেবল ইউনিভাৰ্ছতকৈ। এইটো নম্বৰ দেখিবলৈ এনেকুৱা। ইয়াতে ইমান জিৰ' আছে যে আপুনি চক খাই যাব। এইটো ইজিলি বুজি পাবলৈ অবজাৰ্ভেবল ইউনিভাৰ্ছক যদি আমি ফুটবল বুলি ধৰি লওঁ তেতিয়াহ'লে গোটেই বিশ্ব ব্ৰহ্মাণ্ডটো হ'ব পৃথিৱীৰ সমান। এতিয়া এবাৰ ভাবক, আমি আছোঁ এটা ফুটবলৰ ভিতৰত আৰু আমাৰ কোনো ধাৰণাই নাই যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডটো কিমান ডাঙৰ। এতিয়া আপুনি ভয় নকৰিব আৰু এবাৰ ভাবক আমি আৰু কিমান জানিবলৈ বাকী আছোঁ। আজিৰ এই ভিডিঅ'টো যদি আপোনাৰ ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্টছ কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব।
মই এই ভিডিঅ'টোত লাইকৰ পৰিমাণ দিলোঁ 500 লাইক আপোনালোকে কৰিব বুলি আশা কৰিলোঁ। মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।